হেল্ল' এভৰিৱান। এয়া টিকু দেহাক ৰাতিপুৱাই স্কুললৈ আনিলোঁ কাম বন কৰি। দেখিছেনে সি মানে সেইখনত কাকো উঠিবলৈ নিদিয়ে। বোলে স্কুল ছুটি হ'ল আকৌ সি কোচতে আহে দেই ঘৰলৈ। আহিয়ে দেখিলোঁ বাৰ ল'ৰা দুটা আহিছে ভাওনা চাবলৈ। যিহেতু আমাৰ ইয়াত ভাওনা আছে আজি, সিহঁতক চাহ তাহ খুৱাই মই ব্লাউজ এটাও চিলাই ল'লোঁ। আকৌ ৰাতিলৈ সেয়া সিহঁতক ভাত পানী খুৱাই কেকৰ অৰ্ডাৰ এটা আছে পিছদিনাখনলৈ বেজটো বনাই ল'লোঁ। আৰু এইফালে আমি ভাওনা চাবলৈ ওলাই ল'লোঁ। সেই ভাওনা কৃষ্ণ ৰাতিপুৱাই আকৌ এয়া সোনকালে উঠি কেকটো বনাবলৈ ল'লোঁ। টিকুদেহাই ইমান আমনি কৰিছে দেখিছেনে। তেনেকৈ আৰু মই কেকটো বনালোঁ। কেকটো কেনেকুৱা হৈছে জনাব, আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক এটা